যোৰহাটবাসীৰ কাৰণে এটা ভাল খবৰ। যোৰহাট ছেকেণ্ড হেণ্ড ষ্ট'ৰ বুলি ক'লে আমি সকলোৱে চিনি পাওঁ, গোটেই অসমবাসীয়ে চিনি পায়। তাতে যোৰহাটৰ ছেকেণ্ড হেণ্ড ষ্ট'ৰে আজি যোৰহাটত নতুনকৈ অন্য এখন শ্ব'ৰুম মুকলি কৰা হৈছে, য'ত আপুনি সকলো টু হুইলাৰৰ বাইক বা স্কুটি ক্ৰয় কৰিব পাৰিব। কিবা অফাৰ চলিছে নেকি? আজি অফাৰ এটা ঘড়ী আমি একদম স্মাৰ্ট ৱাচ এটা ফ্ৰী দিছোঁ। হয়, আজিৰ কাৰণে। আৰু যদি আমাৰ দুখন অলৰেডি এতিয়া চেল হৈ গৈছে, তেওঁলোকে এটা অফাৰ আমি স্মাৰ্ট ৱাচ এটা দিছোঁ। আৰু যদি আজি আৰু কোনোবাই কিনিব বিচাৰে তেওঁলোকে এটা স্মাৰ্টফোন আমি মানে আগবঢ়াম। আজিৰ দিনটোৰ ভিতৰত যদি কোনোবা যদি ভাবিছে মই বাইক এখন ল'মগৈ, ইয়াত আহি পিনে আপুনি আহিব পাৰিব। আৰু লগতে এটা অফাৰো দিয়া আছে, ধুনীয়া সুন্দৰ উপহাৰ দিছে। প্ৰথম দিন কাৰণে, প্ৰথম অপেনিঙৰ কাৰণে এটা স্মাৰ্ট ৱাচ আৰু কি লাগে নহয় জানো? আৰু বিশেষকৈ বহুত ক'বলৈ আছে, বহুত দেখুৱাবলৈ কি কয় যোৱাই নাই ভিতৰলৈ যোৱাই নাই আমি। আৰু ইয়াৰ সন্মুখতো বহুতখিনি বস্তু আছে। অকল টু হুইলাৰহে ৰাখিব? অনলি টু হুইলাৰ। ইয়াত ফ'ৰ হুইলাৰ নাৰাখে? ফ'ৰ হুইলাৰ নহয়। ফ'ৰ হুইলাৰ ল'বৰ কাৰণে আমাৰ মিঠাপুখুৰী ব্ৰাঞ্চত যোগাযোগ কৰিব লাগিব। ইউনিট ওৱানত। এইটো ইউনিট টু। আৰু ইয়াতে ৰিফাইনেন্স এভেইলেবল হয়। তাত ইউনিট ওৱানত যিখিনি বস্তু আছে আপোনাৰ ফেচিলিটি আছে সেইখিনি ইয়াতে পাব। হ'ব, খালি ইয়াত ফ'ৰ হুইলাৰ আমি বৰ্তমান নাই কৰা, ভৱিষ্যতৰ কাৰণে কৰিম। হয়, এতিয়া টু হুইলাৰ এভেইলেবল আছে নহয় জানো? আৰু কালেকশ্যনখিনি মই দেখুৱাইছোঁ প্ৰথমতে কিমান সুন্দৰকৈ তেওঁলোকে সজাই ৰাখিছে, বেলুনৰ পৰা ধৰি মানে একদম চিকচিকীয়া হৈ আছে, একদম ব্ৰেণ্ড নিউ গোটেই। চ' মই প্ৰথম এইখনেই আৰম্ভ কৰিছোঁ। আজি বিশেষ আমি একো নকওঁ, কাৰণ আজি প্ৰথম দিন নহয় জানো? হয়, প্ৰথম দিন কিন্তু আমি ওপৰৰ পৰা অকণমান দেখাইছোঁ, কাৰণ এই মানুহ আছে আজি নহয় জানো? তো এই আপোনাৰ ধৰি লওক এতিয়া ৰিফাইনেন্স আছে, ৰিফাইনেন্স এভেইলেবল হ'ব। দাম প্ৰাইচখিনি আমাৰ লগত যোগাযোগ কৰিলে হয় পাই যাব। আমাৰ তুমি স্ক্ৰীনৰ নাম্বাৰ দি দিবা, আমাৰ লগত যোগাযোগ কৰিব। হয়, যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনৰ লিংকত মই কণ্টেক্ট নাম্বাৰটো থাকিব আপোনালোকৰ, যদি কিবা প্ৰয়োজন হয় কৰিব। যোগাযোগ কৰি আমাৰ পৰা সঠিক দাম, প্ৰাইচ, মডেল হয় গম পাব। আৰু বিশেষকৈ মই বেলেগ না এখন মানে জনাম কিমান পৰিছে, কিমান প্ৰাইজত, কিমান চনত, কি কি ডকুমেণ্টছ আছে, কি কি নাই, কেনেকৈ ডকুমেণ্টছ আৰু বিশেষকৈ আৰু এটা কথা সুধি লওঁ আপোনালোকৰ ইয়াতে, ধৰি লওক এতিয়া ছেইম একেই হ'ব, ডকুমেণ্টছ অল ক্লিয়াৰ? ছেইম বস্তু চব একেই হ'ব, ছেইম প্ৰচেছ। চেক্টৰৰ বাইকখিনি বেছিকৈ থাকিব। হয়, আৰু ইয়াত ৰিফাইনেন্সৰ আমি সুবিধাটো বেছিকৈ কৰি দিম। বেছিকৈ কৰিছে নহয় জানো? তিনিখন ডিষ্ট্ৰিক্টত অকণমান বঢ়াইছে নেকি? তোমাৰ আদাৰ ডিষ্ট্ৰিক্টো হৈ যাব। হয়, খালি তেওঁলোকৰ ডকুমেণ্টছ আৰু চৰকাৰী পাৰ্চনৰ চাকৰি বা তেওঁলোকৰ বেংকৰ ষ্টেটমেণ্ট আমি চাই কিনি আগবঢ়াম। আৰু ডিব্ৰুগড়, নাজিৰা, সোণাৰী সেই ডিষ্ট্ৰিক্টত আমি এটা ফাইল কৰিছোঁ। তেওঁলোকৰ বেংক ষ্টেটমেণ্ট কেনেকুৱা সেইটো বিষয়ে চাই লৈ আমি কৰিছোঁ। মানে এক প্ৰকাৰ চাবলৈ গ'লে অল ডিষ্ট্ৰিক্টত আমাৰ ৰিফাইনেন্স এভেইলেবল বুলি ক'ব, মানে ডকুমেণ্টছ অল ক্লিয়াৰ হ'ব লাগিব। আৰু তেওঁলোকৰ আমি পাৰফৰ্মেঞ্চটো কেনেকুৱা মানে বস্তুটো চাই ল'ব লাগিব, বেংকৰ মানে ডিটেইলছটো আমি চাই কিনি কৰিম। ঠিক আছে, ধন্যবাদ জনাইছোঁ ইয়াৰ কাৰণে, ৰাইজৰ পিনৰ পৰা ইমানখিনি সুবিধা দিয়াৰ কাৰণে। আৰু ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। আৰু এইটো হৈছে বাহিৰৰ ছাইডটো, যিটো একদম ইমান ধুনীয়াকৈ তেওঁলোকে সজাইছে, কাৰণ আজি প্ৰথম দিন আৰু ভিতৰলৈ এখন অলপ ভিতৰলৈ লৈ যাওঁ। প্ৰথম দিন একদম উখল মাখল কৰিছে। ক'বলৈ গ'লে এইটো হৈছে আপোনাৰ এখন দুখন বাইক ইউনিট টু, যিটো প্ৰথম ইউনিট ওৱান আছে আপোনাৰ, ইউনিট ওৱানটো আছে আপোনাৰ মিঠাপুখুৰীৰ ওচৰত। আৰু এইটো হৈছে যিটো আছে আপোনাৰ যোৰহাটৰ বৰফেলৰ আছে, সেইটো আৰু ইয়াত চব আপোনাৰ এখন দুখন বাইক নহয়, মানে কেইবাখনো বাইক চলি ইয়াত ষ্টক। আৰু এইপিনে তিলকদা আছে, বেছিকৈ তিলকদা লগতো কথা পাতিম। ভাল, আজি এই শুভ মুহূৰ্তত কেনেকুৱা লাগিছে? ঠিকে আছে, নাই বাৰু চব ঠিকে চলি আছে। হয়, আহিবা তোমাৰ হয় অফাৰ লগাই দিছোঁ। হয়, আহিলে গম পাব। আৰু তোমাৰ হেলমেট এটা ফ্ৰী দিছোঁ, দুৰ্গা পূজাৰ কাৰণে আমি হেলমেট এটা ফ্ৰী দি আছোঁ। হয়, কাগজ পত্ৰ এইবিলাক চব কৰি দিয়া, চব এভৰিথিং অ'কে থাকিব কাগজ পাতি। আৰু কেতিয়াবা চিন্তা কৰিছিলে এনেকৈ যে আৰু এখন খুলিম বুলি? আৰু লাহে লাহে ভাবি আছিলোঁ, লাহে লাহে আৰু ভাবিছোঁ। আৰু হয়,
প্ৰথম দিন হয় উখল মাখল পৰিৱেশ হৈ আছে। বিশেষকৈ আজি আমি শ্বৰ্টকৈ কথাটো কৈছোঁ যে মোৰ চেনেলৰ ফালৰ পৰা যদি কোনোবা উল্লেখ কৰে আৰু এই বিয়লে চব একদম গৰম গৰম স্পেচিয়েল পকৰি বনি আছে দাদা, একদম পূৰা স্পেচিয়েল নহয় জানো? 1 নম্বৰ পকৰি, 1 নম্বৰ পকৰি বনি আছে পূৰা গৰম গৰম। তো এয়াই আৰু আজি স্পেচিয়েল একদম পূৰা গৰম গৰম পকৰিৰ লগত আৰু এইপিনে এয়া আৰু তাৰ লগতে এইপিনে বাইদেউ স্পেচিয়েল বনাই আছে। কি বনাইছে বাইদেউ? জেলেপি আৰু পকৰি। বাইদেউ খুৱাব নে আজি? কি খুৱাব? অঁ জেলেপি। এখন দুখন বাইক নহয়তো, বহুতখিনি কালেকশ্যন তেওঁলোকে নতুনকৈ আনিছে। তাৰ লগতে কিমান ধুনীয়াকৈ সজাইছে চব মনটো, একদম ধুনীয়াকৈ। আৰু সেইফালে তিলকটা আছে, সেইটো চাইডটো হ'ব অফিচটো চাগে দেই, আৰু এই বাহিৰটো আৰু কি বাইক আছে চব মানে ষ্টুডেণ্টৰ পৰা ধৰি মানে একদম ভাল ৰাইডাৰ বাইক ধুনীয়া ধুনীয়া তেওঁলোকৰ কালেকশ্যন এতিয়া বৰ্তমান আনিছে।